চলিয়াত কেনে আছা? এই বিয়াত গৰমত পুখুৰী পাৰত বহি আছোঁ। মোৰ কাহিনী বহুত গেল। কাহিনী মই লিকিৰা ভাই চেনেলত দিছোঁ বাৰু। তথাপি মই আকৌ এবাৰ কৈ দিওঁ, মোৰ গুৱাহাটীত যে আছিলোঁ, গুৱাহাটীত মোৰ টোটেলি বস্তু চুৰ হ'ল। মোবাইল চুৰ হ'ল, বেগটো চুৰ হ'ল, অল এভৰিথিং চুৰ হৈ গ'ল। তাৰপিছত এতিয়া ভাবছোঁ চেনেলটোতো এনেও দিবাই লাগিব ভিডিঅ'ত। চেনেলটোৰ মানে কি আছিল, ইমেইলটো পোৱা নাছিলোঁ মই। ইমেইলটো এতিয়া পালোঁ। পাছপৰ্টটো মই মনত নাছিল, ৰিকভাৰ কৰিলোঁ। ইমেইলটো এতিয়া পাইছোঁ। ইমেইলটোত মই পাছপৰ্ট লগাই কিনে এতিয়া ভিডিঅ' দিম বুলি ভাবি আছোঁ। যি নহওক আপোনালোকে বেয়া নাপাব, ছাবস্ক্ৰাইব কৰি যাব, প্লাছ লাইক শ্বেয়াৰ কৰিব ধুনীয়াকৈ। গৰম বতৰ, ধুনীয়াকৈ পুখুৰী পাৰত বহি আছোঁ গছৰ তলত। কি ধুনীয়া পৰিৱেশ আছে আমাৰ লগত দুটা। এয়া এটা এইটো আৰু এটা এইটো। তাৰ বাৰু সময়ে নাই, তথাপি আমাক অকণমান টাইম দিছে আজি। কিয় টাইম দিছে কৈছোঁ বাৰু, কিয় টাইম দিছে আমাৰ আজি? গৰম বহুত গৰমৰ কাৰণে আজি টাইম দিছে তাৰমানে। সি নহ'লেতো তাৰ ডিউটি জানাহে, তাৰ অৱশ্য ডিউটি থাকে, ডিউটিত ঘূৰি থাকে সি। প্লাছ ইও কেমেৰা কাম কৰে। কাৰোবাক যদি বিয়া চিয়া থাকে কণ্টেক্ট নাম্বাৰ ডিছক্ৰিপশ্যনত দি দিম। ইয়াৰ কণ্টেক্ট নাম্বাৰ আমি গোটেইকেইটাই কাম কৰোঁ, হ'লেও সি মেনেজাৰ আমাৰ। মেনেজাৰ ষ্টেটমেণ্ট চাওঁ একবাৰ চলিয়ে লেখাতে ইপিনকৈ দি একবাৰ বঢ়িয়া। মন চন বেয়া হ'লেও মানে জুচটো পূৰা আছে। কিন্তু মোবাইল নিচি আৰু একবাৰ নিচি আৰু দ্বিতীয়বাৰ আকৌ আনিম। পইচাটো থাকোঁ কিন্তু জীৱনটো শেষ কৰিব নোৱাৰা, সেইকাৰণে গুচি আহিলোঁ গুৱাহাটীৰ পৰা। তাৰপিছত 3rd গ্ৰেডৰ পৰীক্ষা গ'ল, 4th গ্ৰেডৰ পৰীক্ষা আছে, দিম। চাওঁ ভগৱানে কি কৰে। এখন লাকৰ খেলাটো মানে কোনে পায় কোনে নাপায়। কিমান চলিৰ ভিতৰত কোনে পায় কোনে নাপায় এতিয়া গম নাপাম কি হয় কি নহয়। বেলেগ আৰু একো নাই। আৰু আমাৰ গাঁৱত মানুহ নহ'ব, প্লাছ ইও যাব। তই কোনদিনা যাবি গুৱাহাটী? মই ছেপ্টেম্বৰত যাবি। ইও ছেপ্টেম্বৰত যাব। তাৰো কলেজ আছে, তোৰো কলেজ আছে। কোনদিনা পৰা ষ্টাৰ্ট হ'ব কলেজ? মোৰ কালি পাই তইও ঘৰত নাথাকা। প্লাছ মই এতিয়া ব্লগ বনাই ঘৰত থাকিব লাগিব, উপায় নাই। চাই লওঁ কি কৰিব পাৰোঁ আগলৈকে। চেনেলটোতো উঠিয়াই লৈ যাব লাগিব, আপোনালোকৰ সঁহাৰি পালি আৰু উঠি যাব। ভিডিঅ' দি থাকিম বুলি ভাবিছোঁ। এতিয়া কি কৰোঁ চাই লওঁ। এটা কথা হ'ল মানে কি হ'ল, মোৰ যেতিয়া 8 দিন ধৰি ভিডিঅ' দিব পৰা নাই এতিয়ালৈকে। চেনেলটো প্ৰায় ডাউনে হৈছে আৰু, হোৱা বুলি নহয়, হ'লে ডাউন প্ৰায় হৈছে। কিন্তু তথাপি মই আগবাঢ়াৰ চেষ্টা কৰিম, ভিডিঅ' দিবৰ চেষ্টা কৰিম। আপোনালোক খালি ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, তাৰপিছত লাইক শ্বেয়াৰখিনি আপোনালোকৰ হাতত। এতিয়া আছোঁ আমি ধুনীয়াকৈ পুখুৰী পাৰত বহি আছোঁ। এয়া মানে সফৰিয়াম খাই আছোঁ, মধুৰিয়াম ধুনীয়াকৈ একদম পূৰা। লগত কি আছে চাই লওক, এই নিমখ জলকীয়া, এই আমেজ এইবিলাক আৰু। এই জলকীয়া খাইছে চাওক, এই খাই দিয়া। এইফালে এইটো টেনশ্যন বৰ্তমান। আমি দেখাম ধুনীয়াকৈ মধুৰিয়াম খাই বুলি আমি হ'ল। ইয়াত আমি এতিয়া বস্তু এটা খাব ওলাইছিলোঁ। বস্তুটো হ'ল নকওঁ বাৰু, ফাৰ্ষ্ট দেখাই দিওঁ কি বস্তু। এইবিলাক আমি আহিছোঁ, এইবিলাক চুৰি চাওক, চুৰি আনিছোঁ। প্লাছ এইবিলাক আৰু এনেকৈ কি বস্তু হ'ব পাৰে, এইবিলাক এনেকৈ আনিছোঁ। তাৰপিছত এইবিলাক এনেকৈ আনি আৰু দেখাই আছোঁ আৰু ৰ'ব। আমি এনেকুৱা এটা বস্তু খাম, সেইটো হৈছে বাকী দ নি হা দি দ যে ভোলে বাবা। এইবিলাক দিছে না। এই ৰহ, এইটো হ'ল শ'ল মাছ। চাওক, এইটো শ'ল মাছ, মজা ডাঙৰ, মস্ত ডাঙৰ আলে ইয়াত। তাৰপিছত এইটো হ'ল চেং মাছ, আৰু এটা চেং আৰু এটা শ'ল। এইটো বস্তুৱে আমি ধুনীয়াকৈ খাম, বনাই পেলাই খাম। আমি ধুনীয়াকৈ বনাই পেলাই খাম, মানে পুৰিম। আমি পুৰি চাং বনাই ল'ম। ফাৰ্ষ্ট চাং বনাই কিনে পুৰি কিনে মাছ পুৰা। এয়া খৰি কাটি আছে আমাৰ, খৰি চৰি কাটি লৈ আমি মানে এনেকে বনাম, কেন বাঢ়িছে বনিয়াক। ৰেড চিলি আৰু কি জলকীয়া সানিবি। পিঁয়াজ লৈছোঁ, পেপু। তাৰপিছতে আছে চেকেনি। তাৰপিছত আৰু কি আছে, পিঁয়াজ লৈছোঁ। পিঁয়াজ এইখন আনিছোঁ পাৰিবৰ কাৰণে। এইখন আনিছোঁ আমি ধুনীয়াকৈ এটা পাৰি ল'ম। আৰু কিবা আৰু কি লৈ আহিছা? নিমখ, জলকীয়া, পিঁয়াজ। এইটো পিঁয়াজি, এটা জলকীয়া,
একদম ধুনীয়া খেছে খেচ খেছে ধুনীয়াকৈ খাই লৈ বিন্দাছ ঘুমি যাওঁ আমি একদম নেপায় অ' নেপায় 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 এইয়া এতিয়া খৰি চৰি কাটিলো বঢ়িয়াকৈ একদম কিবা বনাই আছোঁ এনেকুৱা কৰি আছোঁ খাই থাকিব একদম হেৰি কৰিব লাগিব মাছ ভাজি পেলাই পৰে নেকি অঁ সাতটা খুটা পুতি ল'ম খিলঙানি ঘুমি দিবি ফাৰ্ষ্ট খিলঙানি ঘুমি ধুনীয়াকৈ জং কৰি দিওঁ নেকি নে ফালি দিওঁ ফালি দিবি নেকি ফালি দিলে কি হ'ব জানা জানা ফালি দিলে ধৰ দুমূৰা এই এনেকুৱা এনেকুৱা নাৱৰীয়া ৰ'ব তাৰপিছত এই চাৰিডাল চাৰিওফালে দিয় আৰু ধুনীয়াকৈ দিব লাগিব খাই আছো আমি এটা বস্তু কৰিবি নেকি মাৰি টকা কলপাতত মেৰি পেলাই হেৰি কৰিবি পুৰিবি নেকি বহুত টাইম লাগিব কলপাতত ইমান হেৰি ক'ত পাবি খেৰ দিয়ে পেলাই সেইটো খাৰ সোৱাদেই বেলেগ আৰু যোনে খাই পাইছি কেনে হৈছে থকা আৰু যোনে খাই পাইছি কি হ'ব একদম বঢ়িয়া হাগবা নোৱাৰে আৰু বেলেগ আৰু নাপালা আৰু ন চিঙি যাব টান হৈ যাব এই হৈ গ'ল আমাৰ চাঙৰ চাৰিডাল খুটা পুতি দিছোঁ আমি এতিয়া আমি মাছ ধুনীয়াকৈ খাম মাছ বঢ়িয়াকৈ জুইটো ধৰি ল'লোঁ এই জুই এই মাছ এই কি মজা একদম জুই উঠি আছে এইবিলাক মাছ মাছ ঘূৰাই আছোঁ এই আজি চালিয়া লাগব আজি আগুৱা পিছুৱা কৰি ওপৰৰ পৰা তলাই আনি ধোৱাই চোৱাই ধৰি শেষ হৈ গৈছে একদম এই খাই থাকক মাছ পুৰা মাছ আহিছে একদম বঢ়িয়া লাগিছে ঠাণ্ডা লাগিছে খুব ঠাণ্ডা লাগিছে আমি ধুনীয়াকৈ জুই বৈ আছোঁ মাছ খাই উঠি যাই আছোঁ এতিয়া আমাৰ হৈ গ'ল কাম কৰা হৈ গ'ল জুই চুই নুমালোঁ জুই চুই নুমাই এই চেন একদম এই মাল তো বঢ়িয়াকৈ একদম কৰি আছোঁ আমি এইটো ডাঙৰটো কৰি আছে নহয় কৰি আছোঁ ধুনীয়াকৈ আমাৰ ইয়াত আছে কি আছে কৈ দিয়ক বাৰ জলকীয়া নিমখ মাছ আৰু ৰেড চিলি আছে আমাৰ আগৰ ফালে ক'ৰবাত তাৰপিছত হালধি চালধিটো দিয়া গৈছে এটা পানী আছে ধুনীয়া পিঁয়াজটো কাট হালধি তাৰপিছত ধুনীয়াকৈ আমি এইবিলাক কৰি লৈ খাম দেখুৱাই আছোঁ চাই থাকক মাল খাম এনেই জলকীয়া কমবো নেকি জলকীয়া কমবো নে কালি পুৰা ধুম সিজিম দে সেই আৰু আমি এতিয়া খাম খাই কিনে মজাকৈ শুই যাম আৰু বঢ়িয়াকৈ খালোঁ খাই বৈ একদম পাত চাত সামৰি পেলাই পৰা কেনে লাগছে তাৰমানে কেনে লাগে অলপ কৈ দি তো মানে আজি খাই বহুত বঢ়িয়া লাগিল আজি আমি প্ৰথম বুলিয়ে ক'ব লাগব হয় আমি আগে পিছে ধামাকা ভিডিঅ' আহি থাকিব গোটেইকেইটা একদম পুৰা ছাবস্ক্ৰাইব কৰি দিব আৰু আমি কালি কিজানি আৰু কিবা কিবি কৰি আছোঁ ধামাকা ভিডিঅ' লাইক কৰি দিব ছাবস্ক্ৰাইব কৰি দিব বাই বাই